হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজৰ মামাহঁতৰ ছোৱালীজনীৰ অন্নপ্ৰাশনো আছে, তো তালৈকে যাওঁ মামাহঁতৰ ঘৰলৈকে। তো চাই থাকক ভিডিঅ'টো সকলোৱে দেই। এই যে মামাহঁতৰ ঘৰ আহি পালোহি আৰু এয়া অন্নপ্ৰাশন আৰম্ভ হৈছে, তাকে এতিয়া দেখাই আছোঁ আপোনালোকক আমাৰ টিকলিজনীক খোৱা। অ'কে, এই যে আমাৰ মামাটোৱে খুৱাইছে টিকলিজনীক অন্নপ্ৰাশনৰ আজি, হয় নাই? আৰু তাই পনীৰহে খাইছে দেই, পনীৰ ফেভৰেট। হেৰি নকৰিবা, এনে নিদিবা, চব এনে চেলেকা দিয়া হ'ব। এয়া হৈছে মাক, মামী হৈছে। মামী এইফালে চাই দিয়ক। অ' মামী মামী মামী, সেয়া মামা, এয়া নাই কৃষ্ণ। এনাইকে পায়স খুৱাইছে ন? অ' মামাইটো এই খাই দিলে। আমাৰ বাপেকে পাইছে। হৈ গ'ল যথেষ্ট। এয়া কি বনাইছে দেখাই আছোঁ। এয়া হৈছে পায়স, তাৰপিছতে এয়া হৈছে দালি। ইয়াত কি বনাইছে, ইয়াত কি বনাইছে ধৰিব পৰা নাই। ইয়াত কিবা এটা বনাই ৰাখিছে আৰু তাৰপিছতে কলপাতত থাকিছে এয়া মাংস, এয়া মিক্সাৰ চব্জি, এইখিনি হৈছে ভাত, এইখিনি পানী, এয়া হৈছে মাছ, তাৰপিছতে সেয়াই আৰু এইফালে কেক, তাৰপিছতে এইফালে বনাই আছে হাঁহ মাংস। হাঁহ মাংসটো ঢাকি থৈছে, ৰঙাই দিব। এয়া হৈছে হাঁহ মাংস, হাঁহ আৰু কোমোৰা ন? হাঁহ আৰু কোমোৰা, বঢ়িয়া। এইবাৰ আৰু মই কেক পিচ এবাৰ টেষ্ট কৰি চাওঁ। কেক মজা। বৰ ধুনীয়া হৈছে। এই যে এতিয়া আমাৰ নিপু মামাই খাব, এতিয়া দেখাইছো দেই সকলোকে। অন্নপ্ৰাশন কাৰ হয় ধৰিব পৰা নাই ন? মামী খুৱাওক, মামীয়ে হৈছে। কুকুৰা মাংস, এই পনীৰ দি দিয়ক। লগত টেঙা পিচ, লগত টেঙা পিচ। গোটেই মিঠাইটো ভৰক। বঢ়িয়া বঢ়িয়া বঢ়িয়া, এইটো মই বঢ়িয়া লাগিছে।
কি চুবা কি চোৱা তুমি কি চোৱা তুমি এইটোকে চোৱা এইটো কামত আহিব তোমাৰ এনেকে মই কোনটো চোৱা কোনটো ক'বলৈ দিয়ক খাই এতিয়া আকামি হ'ব এজন পাইছে কোনোবা আহিবলগীয়া আছে তো এইটোৱে মই ধৰিম না সেইটোতো মানে এইটো ল'বই লাগিব ন এতিয়া আহিব যে যেতিয়া সেইটো লোৱাৰ লগত এইটো ধৰ এইটোতো লাগিব এইটো ধৰ সেইটো ধৰ গোটেই এই যদি তাৰ এইটো ঘৈণীয়েক ক'লে এইটো ঘৈণীয়েকৰ কাৰণে সেয়া গতি হৈছে কাইলৈ খাই এইটো চব খাই দিয়া খাই দিয়া, খাই দিয়া। ধুনীয়াকৈ খা দে দলাখনত বহি দিবি লাষ্টত বজাৰখনকে নমাই দিওঁ দেই বাইদেউ আমাৰ বাকীখিনি খাবলৈ যোগাৰ কৰিব লাগে কমলা পেষ্ট টেষ্ট কৰি চাওঁ আকৌ খোৱাখিনি খাব নোখোৱাখিনি সেই আগপাতখনতে দি আগপাতখনত দি পিনি পিনে মই পেলাই থৈ পিনি ঘূৰি নাচাবি পেলাই থৈ আহিবি নহয় চুৰ ওলাইছে পাকঘৰত থবি এই ধূপকেইডাল দিনীয়ালতে দি এইখিনি দি থবি আমি খোৱাৰ ভিতৰত নবনাওঁ নিপু খোৱাৰ ভিতৰটোকে বনাইছোঁ নাখাইছে নাখাইছে বঢ়িয়া দাইলত নিমখটো অলপ বেছি আছে দাইলত নিমখ বেছি হৈছে হা দাইলত নিমখ বেছি আছে আইটেম কি চিনাকি কৰাই দিয়া আকৌ আইটেমবোৰ এটা ফল মূল এয়া হৈছে পনীৰ এয়া হৈছে ভাগিনজনী অকলে নাছিলি নহয় নিকুকো আনিছিলি নিকুকো এগৰাক খুৱাই দে মই মাছ মাংস নাখাওঁ নহয় নেখাই পনীৰ খাব এই মাছ মাংস চুই দিলে ফল মূল চিনাকি কৈ দিয়া আকৌ কি এয়া হৈছে লোকেল কুকুৰা অ'কে এয়া হৈছে দালি এয়া হৈছে ঘৰৰ দৈ ঘৰৰ দৈ স্পেচিয়েলি নামৰ পৰা অনা হৈছে অ'কে আৰু এয়া হৈছে পায়স আচ্ছা তাৰপিছত এয়া খাই দিলোঁ আদা খোৱা মাছ মাছ এয়া হৈছে আদা খোৱা ভাত আধা খোৱা বঢ়িয়া তেনেহ'লে তুমি আৰম্ভ কৰা আৰম্ভ কৰিছোঁ মই আগফালে ভিডিঅ' বনাই চবে কাম কৰি আছে আৰু আমাৰ টিকলি দুজনী কথা পাতি আছে চব বাবন্যা আৰু মম আমাৰ দহগুটি কথা পাতি আছে খুৱাই দিয়া কিবা এটা খুৱাই দিয়া আমাৰ টিকলিজনী অন্নপ্ৰসন্ন এজনী কটা খেলিছে খেলা দাদা মৰম কৰি দিয়া মৰম কৰি দিয়া আইয়া মৰম কৰি দিয়া ডিডিট এই যে আমাৰ হাঁহ মাংস টেষ্ট কৰি আছে এই চকুকেইটা ডাঙৰ কৈ হাঁহ মাংস টেষ্ট কৰিছে মইতো নিৰামিষ খাওঁ সেইকাৰণে আৰু মাছ মাংসটো নাখাওঁ তেওঁলোকে খাই আছে মাছ মাংস আৰু এয়া পনীৰ নেকি মামী এয়া পনীৰ আনিছে মামীয়ে খাই লওঁ মই ভাতকেইটা খাই লওঁ ফটো আমি নগ'লো আৰু গোটেই খাই বৈ কৈ আছোঁ দেই চবকে তাৰপিছত দেখাই আছোঁ আৰু কি আছে কি নাইকিয়া এইটো আকৌ হেৰি নাখায় নহয় মাংস নাখায় নহয় তো এইফালে এয়া মাংস চাংস বনাই চবেই সকলোৱে খালে বলে খাই বৈ আছে কোনে কি কৰিছে ৰুমটোত চাওঁ ৰুমটোতো এনেকৈ সজাইছিলে মামীহঁতৰ ৰুমটো এই টিকলিজনী তৃষ্ণা লৈ আছে থাকি আৰু এয়া আছোঁ মই কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি সকলোৱে সেয়া মামী কিবা এটা কৈ দিয়ক হেপী অন্নপ্ৰসন্ন হেপী অন্নপ্ৰসন্ন আজি মোৰ ছোৱালীজনীৰ অন্নপ্ৰসন্ন মুখত ভাত দিয়া তাই হাঁহ মাংস অকণমান টেষ্ট কৰি চাইছোঁ মাকজনী হয় নকৰিলে বেয়া হয় সেয়াই সেয়া আমাৰ মাহী কি খাইছে মাহী এই ৰঙালাও ভাজি মাছ দাইল ভাত এয়া পনীৰ পনীৰ নি এয়া পনীৰ এনাই মেন এনে আমাৰ এনাই মামী এনাই খাই দে মামী খাই কেনেকুৱা টেষ্টটো কওক এনাই কি কৰিছা এটা বাহিৰত খেলি আছে এখন মোৰ স্কুটিখন
বাহিৰত ICC T20 ৱৰ্ল্ড কাপ চলি আছে এজনী দেখিছা ICC T20 ৱৰ্ল্ড কাপৰ ৰুস্তম হাদি বৰুৱা বেটা তোমাৰ নামটো হা অপূৰ্ব এইটো প্ৰিয়াংশু এইটো ৰাজ দত্ত টিকলা এইয়া মাৰিলে 6 মাৰিলে বঢ়িয়া 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 6টা মাৰিলে এতিয়া আমাৰ ৰাজটোতে বেটিং কৰিছে বলিং কৰিছে অপূৰ্ব মাৰিলে 6 তোমালোকে চিয়াৰ লিডাৰ হয় দিলে আউট বঢ়িয়া সেইটো আমাৰ কোন হয় সেইটো আমাৰ কোন হয় তো খালোঁ বলো হৈ গ'ল তাৰপিছতে ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰোঁ আৰু তো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই অ'কে